আজি ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল আমাৰ কোকৰাঝাৰৰ মুখ্য কাৰ্যালয় সাংবাদিকসকলক লৈ এটা সাংবাদিক মেল আয়োজন কৰা হৈছে। ইয়াত উপস্থিত আমাৰ সকলো প্ৰিণ্ট মিডিয়া আৰু আমাৰ যিটো টিভি মিডিয়া সকলো সাংবাদিক বন্ধুসকল, বিশেষ ইম্পৰ্টেণ্ট এটা ইভেণ্ট লৈ পেলাই আজি আয়োজন কৰা হৈছে। ইতিমধ্যে বহুত আপেক্ষিত এটা বিষয় আমাৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন, লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে, আমি সকলোৱে জানো। আৰু ইয়াৰ বাবে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ তৈয়াৰী কৰি আছে। তো আমি অসমৰ NDA পাৰ্টনাৰ হিচাপে, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল NDA পাৰ্টনাৰ হিচাপে এটা শক্তিশালী আঞ্চলিক দল হয়। অসমৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তিনিটা দলৰ মিত্ৰ দলৰ চৰকাৰ চলাই আছে, BJP, UPPL, AGP। ঠিক তেনেকৈ আমাৰ BTR অঞ্চলত BTC চৰকাৰখন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তিনিটা দল মিত্ৰ দল ইয়াৰ চৰকাৰ চলাইছে, UPPL, BJP আৰু GSP। আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে NDA হিচাপে আমি মিত্ৰজোঁটত আবদ্ধ হৈছোঁ। আৰু অসমৰ 14টা সমষ্টিৰ ভিতৰত UPPLক NDA হিচাপে UPPL দলক এটা এৰি দিয়া হৈছে, আৰু এইটো হ'ল কোকৰাঝাৰ লোকসভা সমষ্টি। আজি আমি UPPL দলৰ তৰফৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ প্ৰকৃত প্ৰাৰ্থীক নাম আজি ঘোষণা কৰিব আমি বিচাৰিছোঁ। তো ইতিমধ্যে আমাৰ দলৰ মাজত মজিয়াত আমি আলোচনা কৰিলোঁ, এটা সিদ্ধান্তৰ উপনীত হ'লোঁ। আৰু আজি প্ৰকৃত নাম আপোনালোকৰ জৰিয়তে ৰাইজক আমি জনাব বিচাৰিছোঁ। তেখেত হ'ল আমাৰ চিডলিৰ চিটিং MLA, 31 নং চিডলি সমষ্টিৰ চিটিং MLA তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমাৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে, NDA সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি তেখেতক প্ৰক্ষেপ কৰিছোঁ। আৰু তেখেতৰ নাম আমি UPPL দলৰ তৰফৰ পৰা আমি প্ৰকাশ কৰিছোঁ, আমি ঘোষণা কৰিছোঁ। আমি আশাবাদী আৰু আমি নিশ্চিন্ত যে NDA হিচাপে আমি অসমত কাম কৰিম। আমাৰ BTR অঞ্চলত দুটা সমষ্টি আছে, কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি সমষ্টি। আৰু আমি BJP আৰু UPPLৰ মাজত বুজাবুজি আমি কৰিছোঁ। দৰং ওদালগুৰিত আমি সম্পূৰ্ণভাৱে BJPক আমি সহায় কৰিম, আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত সম্পূৰ্ণভাৱে আমাৰ BJP AGP আমাক সহায় কৰিব। আমি চলিছোঁ। আৰু ইতিমধ্যে আমাৰ দলীয় যিটো কাম কাজ, আমাৰ যিটো মিত্ৰ দলৰ যিটো প্ৰক্ৰিয়া, ইলেকশ্যন ষ্টেৰিং কমিটি বনোৱাকে ধৰি আমাৰ টপ টু বটম যিটো ষ্ট্ৰীমলাইন কৰা সম্পূৰ্ণ হৈ গ'ল। আমি অপেক্ষা কৰিছোঁ যে ডেট কেতিয়া ঘোষণা কৰিব। আৰু আমি আশা কৰোঁ যে ডেট ঘোষণা কৰাৰ লগে লগে আমি আমাৰ ষ্টেৰিং কমিটি, আমি ষ্টেৰিং অফিচটো আমি উদ্বোধন কৰিম। তাৰপিছত আমি মিত্ৰজোঁটৰ সকলো বিষয় একেলগে আমি কাম কৰিম, আৰু ৰাইজে নিশ্চয় আমাক সঁহাৰি জনাব। এটা কথা স্পষ্ট, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী বনাব লাগে। আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ভাইব্ৰেণ্ট চৰকাৰ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু BTRত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰখন আমি পাবলৈ সক্ষম হৈছোঁ। তিনিটা ইঞ্জিনে আমাৰ BTC অঞ্চলত কাম কৰি আছে। 35 লক্ষ জনসাধাৰণ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰি পেলাই সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা পেলাই সম উন্নয়ন কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু ঠিক তেনেকৈ 2020 চনৰ 27 জানুৱাৰী যেতিয়া শান্তি চুক্তি হ'ল, তেতিয়াৰ পৰাই আমাৰ BTR অঞ্চলত শান্তিৰ এটা পৰিৱেশ স্থাপন হৈ গ'ল। ৰাইজে এতিয়া শান্তি বিচাৰিছে, শান্তি বজাই ৰখাটো সকলোৱে বিচাৰিছে, লগে লগে উন্নয়ন বিচাৰিছে। আৰু ভাল চৰকাৰৰ দ্বাৰাই উন্নয়ন সম্ভৱ হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি UPPL BJP একেলগে কাম কৰি আছোঁ, আৰু ৰাইজে সুখী। গতিকে আগন্তুক দিনত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাবৰ কাৰণে লোকসভা সমষ্টিত আমাৰ কোকৰাঝাৰত ট্ৰেক্টৰৰ ছবিত আমাৰ কোকৰাঝাৰ বাকী ৰাইজে আমাক ভোট দিব। ইয়াত AGP BJP সকলোৱে আমাক সহায় কৰিব। তো আজিৰ আপোনালোকৰ জৰিয়তে
তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ নাম আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে টিকেট বঞ্চিত হোৱাৰ ফলত পদত্যাগ পত্ৰ আপোনালোকলৈ লিখা বুলি আমি গম পাইছোঁ, ইয়াৰ কিমান সত্য আৰু আপোনালোকে গ্ৰহণ কৰিছে নেকি? নাই, দলতো এছপিৰেণ্ট বহুত থাকে আৰু দল এটা প্ৰক্ৰিয়া আছে আমাৰ কেণ্ডিডেট ছিলেকশ্যনৰ ক্ষেত্ৰত, আৰু সেই প্ৰক্ৰিয়াটো আমি পালন কৰিছোঁ আৰু সেইমতে আজি আমি ঘোষণা কৰিলোঁ। এতিয়া আপোনালোকে ক'ত পাইছে আমি নাজানো, এতিয়ালৈকে আমাৰ তেনেকেই খবৰটো আমি পোৱা নাই। গতিকে ক'ৰবাত যদি এনেকৈ যদি নিউজ থাকে নিশ্চয় আমি চাম, সেইটো আমাৰ দলৰ মাজত আমি আলোচনা কৰিম। আৰু এছপিৰেণ্টটো বহুত থাকে, অকল ৰাজু নহয়, ইয়াৰ মানে 3জন 4জন 5জনমান এছপিৰেণ্ট সকলোৱে বিচাৰিছিল, কিন্তু দলৰ যিটো চিন্তা কোনোবা এজনক আমি দিব লাগিব। আৰু কথাটো হ'ল আমাৰ মানে সকলোৰে মনোভূত ব্যক্তিক আমি দিবলৈ চেষ্টা কৰিছোঁ, আৰু ৰাইজে এই কথাটো বুজি পায় আৰু নিশ্চয় আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ৰাইজে ভোট দিব। থেংক ইউ।